চলি আছে কি ক'ব? আমি নমস্কাৰ, উত্তৰ গুৱাহাটী ৰজদাৰৰ আমাৰ চাৰিখন সমাজ আছে। এই সমাজত মিলি 4 বছৰে আমি এই অখণ্ড মহাভাগৱত পাঠ কৰি আহিছোঁ। এইবাৰ আমি শ্ৰী শ্ৰী পশ্চিম মহাপুৰুষা দিন কীৰ্তনগড়ত এই প্ৰতিষ্ঠাভাগী আৰম্ভ হৈছে। অখণ্ড মহাভাগৱত পাঠটি ৰাইজৰ সমংগল তথা বিশ্ব শান্তিৰ উপলক্ষে এই নাম পাঠ কৰা হৈছে। কলি যুগত এই নাম ধৰ্মই একমাত্ৰ উপায়। সেয়েহে এই মহাভাগৱতৰ কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে এই অনুষ্ঠানটো পতা হৈছে। আৰু ইয়াতে আমাৰ অসমৰ বিভিন্ন ঠাইৰে দৰ্শক আৰু পাঠকসকল আহিছে। যেনে নগাঁও, মৰিগাঁও, জলগাঁও, জখলাবন্ধা, মঙলদৈ, বৰপেটা ইত্যাদিৰ পৰা আহিছে। আৰু স্থানীয় অনেক শিল্পী আছে, তেখেতসকলে পাঠ কৰি আছে। এই পাঠৰ উদ্দেশ্য হৈছে জীৱৰ তৰণৰ উপায়। সেয়েহে এইটো কৰা হৈছে যাতে জীৱই এই কলি যুগত এই অধৰ্মৰ পৰা ৰক্ষা পাৰি মানে মুক্তিপথ লাভ কৰিব পাৰে। এইটোৱে আমাৰ উদ্দেশ্য। প্ৰথমতে আমি আমাৰ অখণ্ড ভাগৱত সমিতিৰ ফালৰ পৰা আপোনালোকৰ চেনেল তথা সমস্ত অসমবাসী ৰাইজক আমি অভিবাদন জনাইছোঁ, লগতে শুভেচ্ছা জনাইছোঁ। আমাৰ উদ্দেশ্য হৈছে মানৱ কল্যাণ আৰু বিশ্ব শান্তি, আৰু লগতে উঠি অহা প্ৰজন্মৰ যি মানসিক বিষয়ত ভুগি আছে তেওঁলোকে যাতে ভাগৱত বাক্যৰ দ্বাৰা তেখেতলোকে যাতে জীৱনত আগুৱাব পাৰে, ধীৰ স্থিৰ গম্ভীৰ হ'ব পাৰে, এই আমি কামনা কৰিছোঁ। লগতে সমস্ত সমংগল বিধান কৰিছোঁ। সকলো নিগম কল্পতৰু তাৰো ফল মহাভাগৱত শুক মুখে ৰাখি ভূমিত ভৈলা বিদিত শত শত কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ফল।